হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে আপোনালোকে। বহুদিনৰ মূৰত ব্লগ এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই তিলতে দেখিছেনে? কি কৰি আছা তুমি? কি কৰি আছা? চুমা দি দিয়া, চুমা দি দিয়া। খাওঁকে দিয়া। তেনেকৈ নকৰে নহয়। বহুদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ। মানে বহুদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই। বেমাৰ আমাৰ চবৰে, সেইটো কাৰণে। কি তুমি দেখুৱাই দিয়া। গা ভাল নাই, জ্বৰ, মাথা বিষ। সেইটো কাৰণে ল'ৰাৰো বহুত জ্বৰ হৈছিলে। ল'ৰাক নাৰ্ছিং হোমত ভৰ্তি কৰিবলগীয়া হ'ল। সেইটো কাৰণে এইকেইদিন ভিডিঅ' দিয়া নাই। চাই থাকিব আপোনালোকে আজিৰ দিনটোনো মই কি কৰোঁ। এতিয়া অলপ ভাল পাইছোঁ বাৰু, সেইটো কাৰণে চাই থাকিব। মোৰ ডেভিড পুষ্পাঞ্জলি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব। আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি দিনটো বহুত গৰম, বহুত ৰ'দ দিছে। বাহিৰত বহুত ৰ'দ, বহুত গৰম। বৰষুণ এজাকো নাই। আমি ভাবিছোঁ বৰষুণ এজাক দিয়ক, বৰষুণ এজাকো নাই। আৰু এতিয়া মই ভাবিছোঁ ইমান গৰম, তথাপিতো মই কিবা এটা আপোনালোকৰ ওচৰত বনাওঁ বুলি ভাবিছোঁ। ল'ৰাটোৱে খুব খুৰমা খাওঁ খাওঁ কৰি আছে আৰু খুৰমাকে দেখোন বনাওঁ ভাবিছোঁ। কৈছে মা মোক খুৰমা আনি দিয়া, খুৰমা আনি দিয়া। মই ভাবিছোঁ ঘৰতে কেইডোখন বনাই দিওঁ খুৰমা। আপোনালোকে চাই থাককচোন মই কেনেকৈ বনাওঁ আৰু কেনেকুৱানো লাগে আপোনালোকেও ক'ব, কমেণ্টত জনাব কেনেকুৱা লাগে। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। ময়দা অলপ লৈ লৈছোঁ। ময়দা বেছি নাই লোৱা বাৰু, অলপ লৈছোঁ। আৰু এতিয়া ইয়াতে অলপ ৰিফাইন তেল দিব লাগিব। ৰিফাইন তেল অলপ দি দিছোঁ মই। তাৰপিছত এতিয়া পূৰা মোহাৰিব লাগিব। মোহাৰি থাকিব লাগিব একেবাৰে লাডু হৈ নোযোৱালৈকে। লাডু পাতিব লাগিব এনেদৰে লাডু হৈ যাব লাগিব, তেতিয়াহে মানে হ'ব আৰু। তাৰপিছত আৰু অলপকৈ পানী ঢালিব লাগিব। এতিয়া আটা মঠাৰ আগতে অলপ মঠি ল'ব লাগিব। ৰুটি বনাবলৈ মঠাৰ আগতে মঠিব লাগিব। ৰুটি বেলিবলৈ মঠাৰ আগতে মঠি ল'ব লাগিব। দেখিছে ল'ৰাটোৱে হুলস্থুল কৰি আছে। ল'ৰাটো বৰ উৎপাত আমাৰ ন। এনেদৰে মঠি ল'লোঁ। এয়া এতিয়া হৈ গ'ল। এয়া হৈ গৈছে। এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকি থ'ব লাগিব। এনেদৰে ঢাকি থ'ব লাগিব 10 মিনিটমান। এয়া এতিয়া মই হেৰি কৰি দিছোঁ। কিমান চফ্ট হৈ আছে এতিয়া। কিমান চফ্ট হৈছে এইবোৰ। এতিয়া ৰুটি বেলাৰ আগতে বেলি ল'ব লাগিব। খালি ৰুটি বেলাতকৈ অলপ ডাঠকৈ বেলিব লাগিব। এয়া মই বেলি ল'লোঁ ইমান ডাঠকৈ। বেলি হৈ গ'ল। এতিয়া কাটিম আৰু এখন চুৰিৰে কাটিম এনেদৰে কাটি লৈছোঁ ছাইডটো।
এয়া আপোনালোকে নিজৰ মতে কাটিব, মই দীঘলীয়াকৈ কাটিছোঁ। এনেকুৱা জোখত, ইমান ডাঠকৈ দেখিছেনে? এতিয়া তেল গৰম হ'বলৈ দিছোঁ। তেল দি দিলোঁ, তেল গৰম, এতিয়া গৰম হ'বলৈ দিছোঁ। এতিয়া বেছি গৰমো হ'ব নালাগে, গৰম হ'ল আৰু এনেদৰে দি চাব। এয়া তেল এতিয়া দিব পৰা হৈ গ'ল। এতিয়া মই বাকীকেইটাও দি দিওঁ। এয়া দি দিছোঁ মই। এয়া পূৰা ৰঙা হোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব, তেতিয়াই মচমচীয়া হ'ব খাবলৈ। গেছটো ল' ফ্লেমত ৰাখিব। এয়া হৈ গ'ল, এয়া মই নমাই দিছোঁ। গেছটো কিন্তু সদায় ল' ফ্লেমত ৰাখিব, কেতিয়াও হাই ফ্লেমত নাৰাখিব, নহ'লে বাহিৰটো পুৰি যাব আৰু। এয়া ৰেডি হৈ গ'ল খুৰমা। ল'ৰাটোৱে খাওঁ খাওঁকৈ চিঞৰি আছে। হৈ গ'ল, এয়া ৰেডি। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন। কেনেকুৱা লাগিছে ন? খাই চোৱাচোন, এটা খাই চোৱাচোন। খালা? ভালনে? আজিলৈ ভিডিঅ' ইমানেই। খুৰমা বনালোঁ, খালোঁ, আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায়। ঠিক আছে, এতিয়া আজিলৈ ইমানেই। বাই বাই।